morning, namaskar, মই অঞ্জন and welcome to my channel, Vigik Foodies. Good morning বুলি কৈছো চকু দেখিছে চাগে অলপ ফুলি আছে আজি ৰাতিপুৱা শুই উঠা দেৰি 8টা মানে বাজি গ'ল সেইকাৰণে চকু অৱস্থা এয়া আজি আমি এটা আসামিজ ট্ৰেডিশনাল ফুড বনাম তাত কচু লট বনাম কিছুমানে কচুৰ কি বুলি কয় নাজানো যিৰ হিপা অংশ সেইটো বনাম মছলাও ব্যৱহাৰ কৰিছো অকমান তথাপিও ট্ৰেডিশনাল টাইপ আৰু মানে এনেকে অসমীয়া বুৰে বেছিকে খায় সেইকাৰণে আসামিজ ট্ৰেডিশনাল ফুড বুলি কৈছো আৰু তাতে মই ইংলিশ সাবটাইটেলছো মানে কিছুমান ব্যৱহাৰ কৰিছো এতিয়া এড আমুক এড তামুক বুলি যাতে যিবোৰে অসমীয়া বুজি নাপায় তেখেতলোক যাতে বনাব পাৰে বাকি ভিডিওটো সম্পূৰ্ণ চাই লওক বাকি পিছৰ কথাখিনি পিছত পাতিম বাই বাই প্ৰথমে কচু লটখিনি ভালদৰে গুছাই ললো দেখিছেই তাত যেটো বাকলি অংশ থাকে হেটো গুছাই ললো তাৰ পিছত কেৰাহী এখনত পানী অলপ লৈ বইল কৰিলো ঠিক এনেদৰে অলপ দেৰি ভালদৰে বইল কৰি লওঁ যাতে কচুৰ লটখিনি ধুনীয়াকৈ সিজি যায় বইল হৈ যোৱাৰ পাছত কচুৰ লটখিনি কাঢ়ি থলো এক্সট্ৰাকে লৈ তাৰ পিছত তাত যিখিনি পানী থাকি গ'ল সেইখিনি আমি পেলাই দিম এনেকৈ বইল কৰি ল'লে তেতিয়া নখজুৱায় আৰু একদিন মান ভালকৈ ৰ'দত দি দিলেও তেতিয়াও নখজুৱায় কচুৱে কিছুমানৰ খজুৱা প্ৰব্লেম এটা থাকে তেতিয়া এনেকৈ কৰি ল'লে নখজুৱায় এতিয়া এখন কেৰাহী ল'লোঁ তাত অলপ মই মিঠাতেল দিলোঁ প্ৰায় 3 চামুচ মানে দিছোঁ এতিয়া ইয়াত কাটি থোৱা মিহি মিহিকৈ কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ ইয়াত মিডিয়াম সাইজৰ মই পিঁয়াজ এটা লৈছিলোঁ এতিয়া আদা নহৰু পেষ্ট আৰু লগতে দুটা জলকীয়াও খুন্দি থোৱা আছিলে সেয়াও দি ভালদৰে লৰাই ল'লোঁ এতিয়া প্ৰায় 1 চামুচ মান নিমখ দিলোঁ সৰু 1 চামুচ দেই ডাঙৰ 1 চামুচ নহয় তাৰপিছত আধা চামুচ হালধি গুড়ি এতিয়া আকৌ একবাৰ ভালদৰে লৰাই দিম এতিয়া অকণমান জিৰা পাউডাৰ দিলোঁ এতিয়া অকণমান চিকেন মছলা দিম চিকেন মছলা এইটো কাৰণ দিছোঁ চিকেন মছলা দিলে মাংস নিচিনা লাগে খাবলৈ টেষ্টটো মাংসৰ নিচিনা আহে সেইকাৰণে মই চিকেন মছলা ইউজ কৰিছোঁ এতিয়া কচুৰ লটখিনি আমি ইয়াত দি ভালদৰে প্ৰায় 2-3 মিনিটমান আমি লৰাই দিম যাতে ভালদৰে মিক্স হৈ যায় ভালদৰে লৰাই লোৱাৰ পাছত এতিয়া মই শেষত 1 চামুচ গৰম মছলা দিলোঁ আৰু 1 চামুচ চিলি পাউডাৰ দিলোঁ আপোনালোকে চিলি পাউডাৰ নিদিলেও তাত জালুকো দিব পাৰে জালুক দিলেও বৰ ধুনীয়া টেষ্ট এটা আহে আৰু গৰম মছলাটো সদায় শেষত দিব তেতিয়া টেষ্টটো বেছি ভাল হয় এনেদৰে আমাৰ কচুৰ লটখিনি বনাই হৈ গ'ল ভিডিওটো আপোনালোকে চালে ইতিমধ্যে ভিডিওটো দেখিলে কেনেকৈ বনাব লাগে তাৰপিছত কি কৰিলে নখজুৱাই কচুৱে প্ৰথমে তেনেকৈ বইল কৰি পানীখিনি পেলাই দিলে তেতিয়া নখজুৱাই আৰু এদিনমান যদি আপোনালোকে ৰ'দত দি দিয়ে ভাল ৰ'দত তেতিয়াও নখজুৱাই বাৰু বাকী এনেকৈ ধুনীয়া ধুনীয়া ভিডিঅ' কিছুমান লৈ আহি থাকিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰো কৰিব যিমান পাৰে শ্বেয়াৰো কৰিব মানে তে যিখিনি অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেতিয়া সোনকালে চেনেলটো আগুৱাই যাব বাকী ভালদৰে খুলি লওক তেতিয়া আমি জেগা কিছুমানো ফুৰিব যাম আপোনালোকে যাব ইউটিউব চেনেলটোৰ জৰিয়তে আৰু তাত গৈ যিবোৰ জেগাতে যাম সেইবোৰ কেনেকৈ বনায় কেনেকৈ খায় কেনেকৈ আছে সেইখিনি জেগাও এক্সপ্ল'ৰ কৰিবলৈ চাম লগতে থাকিব থেংক ইউ